নমস্কাৰ, স্বাগতম জনাইছোঁ নাং মনাছ আৰু গগৈ উন্নতি ভিডিঅ'লৈ পুনৰ এবাৰ। ঘৰৰ পৰাই ভিডিঅ' বনাই আছোঁ আৰু উপায় নাই। নতুন বছৰ বুলি কেনিও যাবলৈ পোৱাই নাই মানে যোৱা কাৰণ ধেৰ। প্ৰথম কথা, বেটীহঁতৰ পৰীক্ষা শেষ হোৱা নাই। পৰীক্ষা মাইনৰ ছাবজেক্টকেইটা শেষ হ'ল। আকৌ 4 তাৰিখৰ পৰা আছে 11 তাৰিখলৈকে। এইকেইটা ছাবজেক্ট শেষ নোহোৱালৈকেতো ফুৰিবলৈ গৈও শান্তি নালাগে। তাই বিশেষকৈ এনায়েকৰ ঘৰলৈ যাওঁ কৰি আছে, যাব পৰা নাই। ফুৰিবলৈ যোৱা বুলি ক'লে আমি প্ৰায় তালৈকে যাওঁ আৰুনো সৰু ছোৱালীও সৰু হৈ আছে, এনেকৈ বেলেগ ক'ৰবাত দূৰলৈ ফুৰিবলৈ যোৱা তেনেকৈ নহয়েই। আৰু গ'লেও তাত বেছি দিন থকা নহয় বাৰু মুঠাপত। হ'লেও 3-4 দিনৰ কাৰণেতো যাবই লাগিব। এতিয়া 4 তাৰিখৰ পৰা পৰীক্ষাই আছে, এতিয়া আজি 2 তাৰিখ হ'লেই। ক'তনো 3-4 দিনৰ কাৰণে যাব পাৰিম। সেইটো কাৰণে যোৱাই নহ'ল আৰু কেনিও। তাতে মোৰ গাটো একেবাৰে বেয়া। 31 ডিচেম্বৰ দিনাখনৰ পৰা কি ঠাণ্ডা সোমালে চাগে। মানে যোৱাকালিতো তুমি শুৱা আগত তোমাক শুবলৈ কৈছিলোঁ না, অকণমান শুই লোৱা। নহ'লে 4টা বজাত টিউশ্যন আছে নে? 4টা বজাত আহিব এতিয়া। শুৱা পটাপট শুৱা। শুই দিয়া, শুই নিদিলে ময়ো অলপ শুম বাৰু এতিয়া। কি হ'ল, গেছ ফৰ্ম হৈ গ'ল। যোৱা দি একদম অৱস্থা বেয়াই হৈ গৈছিলে। অকল নেমু ভাত খাই আছোঁ, আলু এটুকুৰাও খোৱা নাই, এনেকুৱাই অৱস্থা বেয়া। আজি খালোঁ বাৰু, আজি অলপ জোল খাই দিলোঁ কিবাকিবি। কিমাননো নেমু ভাত খাই থাকিম। আপোনালোকে চাগে সকলোৱে নতুন বছৰত কেনিবা ফুৰিবলৈ গৈছে, ফেষ্টিভেল গৈছে। আনকালে মানে কি, লকডাউন হোৱা আগৰ কেইবছৰত যোৱা হৈছিলে। বিশেষকৈ কেনিও নগ'লেও আমি 1 জানুৱাৰী দিনাখন কাৰেংঘৰলৈ যাওঁ। কাৰেংঘৰটো আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, আগতেতো ওচৰতে আছিলোঁ। এতিয়া আমি নাজিৰাত আছোঁ। নাজিৰাৰ পৰা কাৰেংঘৰলৈ অকণমান দূৰ হয় বাৰু, হ'লেও কাৰেংঘৰলৈ গ'লোৱেহেঁতেন। গা একেবাৰে ভাল নহয়। 1 তাৰিখৰ দিনাতো গোটেই দিনভৰ মই ৰাতিপুৱা সময়কণতে ভিডিঅ' এটা বনাব পাৰিলোঁ আৰু অকণমান ভাল লাগি আছিলে, কাম বনখিনি কৰি এটাইছিলোঁ। তাৰপিছত পৰি গ'লোঁ। এয়া নতুন বছৰ এনেকুৱা হৈছে। এতিয়া ভাবিছোঁ ভিডিঅ'টো এনেকৈ ঘৰৰ পৰাই আৰম্ভ কৰোঁ। উপায়তো নাই, কেনিও ফুৰিবলৈ যোৱাও নাই। চবেই নতুন জেগালৈ ফুৰিবলৈ গৈ পিকনিক পাৰ্টি ঠাইৰ পৰা বা ফুৰিবলৈ যোৱা ঠাইৰ পৰা ভিডিঅ' বনাই আছে। মোৰ বেয়াই লাগিছে, মই যাবলৈ পোৱা নাই। আৰু পৰীক্ষা শেষ নোহোৱালৈকে ফুৰিও শান্তি নালাগে, ক'তো ভালো নালাগে। আকৌ মনত পৰি থাকে বা ঘৰত থাকিলে বা পঢ়ক নপঢ়ক, অন্ততঃ মানে কিতাপখিনি সন্মুখত থাকে। কেতিয়াবা কিবা এটা চাবলৈ হ'লেও বা এনেও খোৱা বোৱা শোৱা সেইবিলাক সময়মতে নকৰিলে ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ হ'ব বুলিও ভয়। আকৌ ঠাণ্ডাত যদি চৰ্দি জ্বৰ হৈ আহে, আকৌ ঘৰত পৰীক্ষালৈ আকৌ অসুবিধা হ'ব সেই বুলিও ভয়। মুঠতে বহুত কাৰণত ওলাই যোৱাই নাই ঘৰৰ পৰা, ঘৰতে আছোঁ। এতিয়া অকণমান আজৰি হৈছোঁ কাম বনখিনি কৰি। তাকে বাপেকে জীয়েকে আৰু খন্তেক সময় কেনেকৈ কটালে সেইখিনিকে অকণমান তুলি থৈছোঁ, আপোনালোকে চাব। এটা কথা মানে কি, ছোৱালীবোৰক বাপেকহঁতে বহুত মৰম কৰেতো। আমাৰ বেটীকো বহুত মৰম কৰে বাপেকে, চবেই কৰে, কিন্তু আমাকো কৰিছিলে আমাৰ দেউতাহঁতে। বাপেক জীয়েকৰ মৰম চেনেহবোৰ দেখিলে ভালো লাগে, দুখো লাগে। তাৰমানে বাপেকৰ ঘৰত থকালৈকে আৰু কিমান মৰম আদৰত জীয়েকক তুলিছে। আমাকো তেনেকেই তুলিছিলে দেউতাহঁতে। আগতেতো গাড়ী নাছিলে, একো সুবিধা নাছিলে। ক'ৰবালৈ যদি যাওঁ ৰাতি নাটক চাবলৈ বা চিনেমা চাবলৈ আহিবৰ সময়তো বুকুচাত লৈ আহিছিল দেউতাই, তেতিয়াও মনত আছে। বহুত মৰমত তুলিছিলে। পৰীক্ষা থাকিলে গৰম পানী কৰি দিছিলে গা ধুবলৈ। সেইবোৰ কথা মনত পৰিলে বেয়া লাগি যায় মানে। এতিয়া যে ক'ত আহি আছোঁহি চাওকচোন, ছোৱালী মানুহৰ জীৱন কেনেকুৱা হয়নে। হ'ব বাৰু, আপোনালোকে ভিডিঅ'টো চাই থাকক। মানে অকণমান ইম'চনেল হৈ গ'লোঁ, বেয়া লাগে মানে। ছোৱালীজনী বাপেকহঁতে মাকহঁতে কিমান আতুল তুলকৈ তোলে চাওকচোন। এদিন চবৰে নহয় বাৰু, তথাপিতো বেছিভাগেই আজিকালি প্ৰায় শুনিয়ে থাকোঁ, এদিন লোকৰ ঘৰলৈ গৈ কিছুমান মানুহৰ কেনেকুৱাবিলাক ব্যৱহাৰ ফেচ কৰিবলগীয়া হয়। আমিও পাই আহিছোঁ, মই বিশেষকৈ মই সেইখিনি ভুক্তভোগী নিজে। এদিন পাতিম বাৰু সেইবিলাক কথা আপোনালোকৰ লগত। আপোনালোকক যিহেতু বন্ধু বুলি ভাবিলোঁ, বন্ধু বান্ধৱীৰ দৰে ভাবিলোঁ, ঘৰৰ মানুহৰ দৰে ভাবিছোঁ নহয়, হয়েই বাৰু। আপোনালোকো এটা মোৰ পৰিয়ালে।
কিছুমান সুখ দুখ আপোনালোকৰ লগত শ্বেয়াৰ নকৰি কাৰ লগতনো শ্বেয়াৰ কৰিম। মানে কিমান মৰমত তোলে ছোৱালীবোৰ হয়নে? পিছত এনেকুৱা মানে বেয়াও লাগে ন। উপায় নাই আৰু এয়া সমাজৰ নিয়ম যে যিমান মৰমত তুলিলেও মৰমত থ'লেও এদিন এখন ঘৰলৈ উলিয়াই দিবই লাগিব। তাকে উপায়তো নাই। সেইকাৰণে ভাবোঁ ছোৱালীবিলাকক বেছিহে মৰম কৰিব লাগে মাক দেউতাকে। আচলতে কিছুমান মানুহে, কিছুমান বুলিয়ে নহয়, আমাৰ নিজৰ কিছুমান পৰিয়ালতো দেখিছোঁ প্ৰায়বিলাক মানুহেই ল'ৰা আৰু ছোৱালীৰ মাজত মানে পাৰ্থক্যটো দেখুৱাই বহুত খোৱা বোৱা বস্তুৰ পৰা আৰম্ভ কৰি পিন্ধা উৰা, আনকি অপ্ৰিয় সত্য কি মানে স্কুল এখনত পঢ়োৱালৈকে মানে ল'ৰা আৰু ছোৱালীৰ প্ৰভেদটো দেখাইহে এডমিশ্যন দিয়ে। কিন্তু সেইটো আচলতে কৰিব নালাগে, তেনেকুৱা হ'ব নালাগে। কেলৈ এজনী ছোৱালীক আচলতে ল'ৰাক নকৰিবলৈ কোৱা নাই, কিন্তু ল'ৰাকো মানে কম অনাদৰ কৰিব নালাগে। কথা সেইটো আমাৰ দেউতাই সদায় সমানেই চাইছিলে দেই। আমাক ছোৱালীকেইজনী বেছিহে যদি মৰম কৰিছিলে তেনেকুৱা মানে। কিন্তু চবতো একে নহয়। কিছুমান দেউতাকেতো ছোৱালী জন্ম হ'লেও বেয়া পায়, তেনেকুৱাও আছে মানুহ। আৰু কিছুমান দেউতাকহেঁত এনেকুৱা আছে, ছোৱালীজনী হ'ল বুলি ক'লে মানে বিয়া এখনতকৈ মানে উলহ মালহে আদৰি আনে, তেনেকুৱাও আছে। মানুহ চাই চবৰে মনবিলাক বেলেগ বেলেগ, চবৰে বিচাৰ বিবেচনাবিলাক বেলেগ বেলেগ। কিন্তু মই ভাবোঁ ছোৱালীবিলাকক বেছি আদৰে মৰমে যত্নৰে ৰাখক ঘৰত। কাৰণ আজিকালিতো প্ৰায় বেয়া মানে কথাবিলাক শুনি থাকোঁ নাই, বেয়া লাগে। এইবিলাক বাতৰিবিলাক পাই থাকিলে বেয়া লাগে মানে, বা এনেই মানুহৰ কিছুমান ওচৰে পাঁজৰে হওক বা নিজৰ সমাজখনতো হওক দেখি থাকোঁ। ছোৱালীবিলাকে ফুলৰ দৰে কিমান আলফুল, তাকে মৰমত থ'ব লাগে, আদৰত থ'ব লাগে। তেওঁলোকৰ যিখিনি অধিকাৰ, সেইখিনি শিক্ষাৰ অধিকাৰখিনি বা মুকলিমূৰীয়াকৈ থকাৰ অধিকাৰখিনি কেতিয়াও হকা বাধা কৰিব নালাগে আচলতে। কিন্তু ভুলটো বা বিপদজনক কিবা এটা প্ৰতি আগতীয়াকৈ জনাই থ'ব লাগে বা শিকাই বুজাই থ'ব লাগে। সেইখিনি কথা ফ্ৰেণ্ডলি আলোচনা কৰাটো একো নহয়, কিন্তু প্ৰতিটো কথাতে হকা বাধা, ছোৱালী বুলি আমুক বুলি তেনেকৈ মানে সেইবিলাক ভাল নালাগে। তাকে হ'ব বাৰু দিয়ক, ভিডিঅ'টো চাই থাকক পিছৰখিনি। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। নখ কাটিলে যে নিবিষায় আকৌ দেই। এডালে নিবিষায়। বান্দৰৰ বংশধৰ নখ বিহীন। একেবাৰে গুৰি চবাই নাকাটিবা। তুমি সৰু হৈ থাকোঁতে দেউতাই মোক নখ কাটিবলৈ নিদিয়ে, দুখ পাবা বুলি। তুমি জানা নখ কাটিবলৈ দেউতাইহে নাজানে। আজিকালি দেউতাইহে নাজানে। নখ কাটিবলৈ নাজানে। তুমি এনেকৈ বতাহত বহি থাকিবা দেই। আনিলে সেইটো কালাৰ, এইটো খোলা নাই, এতিয়া আনবক্সিং কৰিম আৰু। কম্পিউটাৰ Computer is a man-made machine. বাবা কি কালাৰ পেঞ্চিল। এতিয়া ধুনীয়াকৈ ছবি আঁকিব পাৰিবা নাই পৰীক্ষাত? পাৰিবা? খুলি দেখাব নালাগেচোন বা থৈ দিয়া। নহয় হ'ব, এইটোৱে হ'ব। এইটো দেউতাক দিয়াচোন। পেকেটটো বেয়া, ৰংবোৰ নুলিয়াবা, তেতিয়া বেয়া হৈ যাব। সেইটো খুলি ৰাবাৰ এডাল তলত আছিলে পাই, এডাল নি এক্সট্ৰাকৈ আনিছা নেকি? সেইডাল
মা ইমান ধুনীয়া আছে ফুচুক দেখাই দিয়া আকৌ আৰু মোৰো আছে ধুনীয়াকৈ ছবি আঁকিব পাৰিব লাগিব আকৌ দুইজনী মা পলিথিনখন নেওয়া নাই এতিয়া নালাগেচোন এতিয়া আগতে ইংলিছখিনি কমপ্লিট কৰি লোৱা তাৰপিছত এখন কি ইংলিছৰ কপি 4 লাইনৰ কপি ঘৰত লিখিবলৈ এখন পৰীক্ষাৰ কাৰণে মুখস্থ কৰিবলৈ এখন আৰ্টৰ কপি থৈ দিয়া হ'ব থৈ দিয়া এতিয়া কিতাপ পঢ়াকৈ যোৱা ফুচু সেইটো মুখস্থ কৰা মা তাৰপিছত এইটো ওলাই পৰিলেই নহয় এতিয়া দিয়া মই ভৰাম দিয়া থৈ দিয়া তুমি কালাৰ অকল কৰিলেই নহ'ব নহয় যিখিনি পৰীক্ষাত আহিব সেইখিনি প্ৰথমে প্ৰেক্টিছ কৰা আগতে ইংলিছখিনি কমপ্লিট কৰা দেই হ'ব দিয়া হ'ব থৈ দিয়া দেৰি হৈছে